নমস্কাৰ সকলোকে ভালনে সকলোৰে আশা কৰোঁ সকলোৰে ভাল আৰু বৰ্তমান সময়ত মোৰো ভাল এইবাৰ বিহুৰ বজাৰ বাৰু আপোনালোকে কৰিলেনে আৰু মই কিন্তু এইবাৰ প্ৰায়খিনি বজাৰ অনলাইনতে কৰিছোঁ meesho আৰু ফ্লিপকাৰ্টত সেয়ে ভাবিলোঁ আপোনালোকক মই বিহুৰ বাবে লোৱা মানে গিফ্ট দিবৰ বাবে লোৱা আৰু লগতে নিজলৈ লোৱা কেইযোৰমান কাপোৰ আপোনালোকক দেখুৱাওঁ আৰু সকলো মানে মহিলা আমাৰ ঘৰৰ বা আৰু মা তেনেকুৱা সকলো বৌ মানে যালৈ লৈছোঁ সকলোখিনি এবাৰ অনলাইনতে লৈছোঁ যোৰ কাপোৰ বাকী মানে মতা মানুহৰ বস্তুবিলাক অফলাইনত মানে ডিব্ৰুগড়লৈ যাম বুলি ভাবি আছোঁ বজাৰ কৰিবলৈ কিন্তু মানে যোৰ কাপোৰবিলাক মই অনলাইনত এবাৰ অৰ্ডাৰ কৰি চাইছোঁ তাকে ভাবিলোঁ আজি আপোনালোকক দেখুৱাওঁ আৰু মই যিহেতু অহাৰ পিছত চালোঁ বস্তুখিনি আৰু খুব বেছি ভাল আহিছে মানে দামটো চাই ভাল আৰু সেইবাবে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিহেতু বিহুৰ বতৰ আপোনালোকেও চাগে কিনিব বা কিনিম বুলি ভাবি আছে তেনেহ'লে যদি এই ভিডিঅ'টো চাই আপোনালোকৰ অলপ সহায় হ'ব বুলি ভাবিছোঁ মই তেনেহ'লে আহক আপোনালোকক দেখুৱাওঁ মই অনা কাপোৰকেইযোৰ প্ৰথমতে দেখাওঁ মোৰ আটাইতকৈ ভাল লগা আৰু ভাল আহিছে প্ৰডাক্টটো মোৰ বাবে লোৱা কাপোৰযোৰ এইযোৰ মোৰ বাবে লৈছিলোঁ এইটো হৈছে পটিখিনি মই মানে কাটিলোঁ অহাৰ পিছত চিলাম বুলি ভাবি কাটিছিলোঁ কিন্তু এতিয়ালৈকে চিলোৱা হোৱা নাই আৰু অহাও কিন্তু কেইবাদিনো হৈ গ'ল দেই এইটো হৈছে চিম্পুল হয় ব্লাউজ পিচটো আৰু এইটো হৈছে চাদৰ পটিকেইটা আৰু লগতে এইখন হৈছে চাদৰখন দেখিছেনে মিক্স পাটৰ হয় আজিকালি এইটোৱে চলিছে নহয় জানো আৰু এয়া ৰ'ব চাদৰখন গাত লৈ দেখাইছোঁ আপোনালোকক এইখন চাদৰখন এইখন মই পটি নলগাওঁ বুলি ভাবিছোঁ মই পটি মানে যিহেতু কাপোৰযোৰ হেভি হয় গোটেই মানে কাপোৰযোৰতে ফুল আছে সেইবাবে ভাবিছোঁ পটিকেইটা নলগাওঁ আৰু যদি লগাই দিওঁ বহুত বেছি ফুল থাকিলেও ভাল নালাগিব নহয়নে সেইবাবে ভাবিছোঁ চাদৰ পটিকেইটা নলগাওঁ এনেকৈয়ে মই ভাল দেখিছোঁ এয়া হৈছে চাদৰখন গোটেই চাদৰখনতে ফুল আছে দেখিছেনে এয়া আৰু মেখেলাখন হৈছে এইখন মেখেলাখন এযোৰ লৈছিলোঁ মোৰ বাবে কিন্তু এযোৰ নহয় 3যোৰ লৈছোঁ দেই প্ৰত্যেকবাৰে মোৰ এযোৰে মানে নহয় 2-3যোৰ লোৱাই হয় আৰু ঘৰৰ পৰাওতো মাহঁতে দিয়েই তথাপিতো মাইকী মানুহ নহয়নে কাপোৰৰ হেঁপাহটো নুগুচে আৰু প্ৰথমযোৰ হৈছে এইযোৰ আৰু দ্বিতীয়যোৰ যিযোৰ মোৰ বাবে লৈছোঁ মোৰ বাবে লোৱা কাপোৰকেইযোৰ আপোনালোকক আগতে দেখাই লৈছোঁ এইযোৰ মানে মোৰ কলা কাপোৰ তেনেকৈ নাছিল মই কলা কাপোৰ ভাবিলোঁ এইবাৰ পিন্ধি চাওঁ মানে মেখেলা আৰু ব্লাউজ কলা চাদৰ বেলেগ ৰঙৰ সেনেকুৱা আছে কিন্তু মানে গোটেই মানে অকল কলাই কেতিয়াও মই পিন্ধা নাই আজিলৈকে ভাবিলোঁ এইবাৰ কলা এযোৰ লৈ চাওঁ আৰু যিহেতু নথকা কালাৰবিলাকো কেতিয়াবা পিন্ধি চাব লাগে নহয়নে সেইবাবে ভাবিলোঁ কলা এযোৰ লওঁ আৰু এইযোৰ কলা গল্ডেন আৰু ৰেড কালাৰ ফুল আছে এইখন হৈছে চাদৰখন দেই আৰু আটাইতকৈ মানে কাপোৰ গোটেইকেইযোৰ ভিতৰত এইটো কাপোৰ ইমানেই বেছি ভাল পাইছোঁ মই কাপোৰটো বহুত বেছি ভাল ক'বই লাগিব এই কাপোৰটোৰ কথা মানে পিন্ধি বহুত বেছি আৰাম লাগিব আৰু এইখনতো গোটেইখনতে এনেকৈ ফুল আছে দেখিছেনে কাপোৰটো মানে বহুত বেছি কোমল হয় গৰম দিনতো পিন্ধিবলৈ বহুত বেছি ভাল হ'ব এই কাপোৰটোৰ নামটো কি মই নাজানো দেই এইটো মিক্স পাতো ক'ব নোৱাৰি পলি পাতো ক'ব নোৱাৰি মানে নতুন কিবা কাপোৰ হয় এইটো খুব বেছি কোমল হয় পিন্ধিও ভাল লাগিব গাত লৈ দেখাই দিছোঁ দেখিছেনে খুব বেছি ভাল লাগিছে এইযোৰ মোৰ দ্বিতীয়যোৰ কাপোৰ আৰু তৃতীয়যোৰ কাপোৰ কিন্তু মই অফলাইনত কিনিছিলোঁ বিহু বুলি এইযোৰ ৰ'ব 3 নম্বৰযোৰ কাপোৰ দেই এইযোৰ চাওক এইযোৰ আৰু এইযোৰ লগত অকণমান কালাৰটো একেই হৈ গৈছে তথাপিতো একো নাই এইযোৰ মানে পাৰ্পল এইযোৰ পূৰা পিয়ৰ পাৰ্পল হয় এইযোৰ মানে পাৰ্পলতে পৰে তথাপিতো আৰু এইযোৰ অকণমান ইযোৰতকৈ ডাঠ হয় কাপোৰযোৰ কালাৰটো এইটো আৰু খোলাই নাই এতিয়ালৈকে মই আপোনালোকৰ আগতে খুলি চাওঁ দেই মানে দেখিয়ে খুব বেছি ভাল লাগিলে ভাবিলোঁ এইযোৰ লৈ থওঁ মোৰ বাবে আৰু মাইকী মানুহ বুলি ক'লে ন কাপোৰ শেষেই নহয় লৈ শেষেই নহয় আৰু মোৰতো কথাই নাই আৰু
আৰু এইখন কি বাৰু, এখন চাদৰখন চব ভাল লাগিছেনে? এইযোৰ চিম্পুল হয়, এইযোৰ মানে খুব ডাঙৰ ডাঙৰ ফুল আছিল, এযোৰ চিম্পুল হয়। আৰু আজিকালি এইযোৰ কাপোৰ খুব চলিছে, এইযোৰ নহয় অলপ মানে বেলেগ এটা ষ্টাইলৰ, মই সেইযোৰ দেখিছিলোঁ তথাপিতো নল'লোঁ, চবেই পিন্ধাবিলাক ল'বলৈ মন নাযায়। আৰু ইয়াৰ চাওক ফুলটো ভাল লাগিছে, চিম্পুল হয়, বৰ বেছি হেভি নহয়, তথাপিতো ভাল লাগিল মোৰ কিবা এটা, সেইবাবে লৈ ল'লোঁ। এইযোৰ মোৰ 3 নম্বৰযোৰ কাপোৰ হয়। আৰু এইখন মেখেলাখন, আৰু এতিয়া খুলি চাওঁহে, আপোনালোকৰ আগত চোৱাই নাই মই। আৰু চাদৰ পতি আছেনে নাই তাকো নাজানো, নাই নেকি কাপোৰযোৰত চাদৰ পতি, এইযোৰত চাদৰ পতি নাই। এইযোৰ বৰ বেছি হেভি নহয়, তথাপিতো ভাল লাগিছে মোৰ, সেইবাবে লৈ থ'লোঁ। এইযোৰ কিন্তু অফলাইনত কিনা হয় কাপোৰযোৰ। আৰু কাৰ বাবে লৈছোঁ কাপোৰকেইযোৰ, এতিয়া যোনকেইযোৰ মান দিবৰ বাবে আনিছোঁ, কাৰ বাবে কোনযোৰ আনিছোঁ আপোনালোকক এতিয়া মই কৈ নিদিওঁ, তথাপিতো আপোনালোকক দেখুৱাই দিওঁ। আৰু এযোৰ লৈছোঁ অফলাইনত। আৰু দামটো আপোনালোকক নক'লোৱে আগৰকেইযোৰ, এইকেইযোৰ দাম বহুত বেছিও নহয় দেই। আপোনালোকে চাগে মিছো যদি চায়ে থাকে, প্ৰায়তো মহিলাবিলাকে মিছোত অৰ্ডাৰ দিয়ে থাকে, গম পাইছে, দেখিয়ে গম পাইছে চাগে কিমানৰ ভিতৰত হয়। এইবোৰ কাপোৰ আটাইকেইযোৰ কাপোৰ মানে 700তকৈ ওপৰৰ নহয়। গোটেইকেইযোৰ যোনকেইযোৰ মই কাপোৰ লৈছোঁ, এই অফলাইনৰযোৰ কিন্তু নহয় দেই, অফলাইনৰযোৰ অলপ বেছি বাৰু। অনলাইনত লোৱা কাপোৰ গোটেইকেইযোৰ মানে 700তকৈ ওপৰ নাই, 700ৰ 2 টকা 5 টকা সেনেকুৱা আছে, তাতকৈ মানে বহুত বেছি 800 বা কিবা তেনেকুৱা নাই। 600, 700, 650, 705 টকা তেনেকুৱাই দামবিলাক। আৰু এইযোৰ লৈছিলোঁ গ্ৰে কালাৰ, দেখিছেনে? আৰু এই কালাৰটো খুব চলিছে। এইযোৰ মই ভালকৈ মেলিয়ে চোৱা নাই, আপোনালোকৰ আগতে চাইছোঁ, এয়া দেখিছেনে? এইযোৰ লৈছিলোঁ, এইযোৰ মেখেলাখন, এইখন মেখেলাখন হয়। আৰু লগতে ইয়াৰো কাপোৰটো ভাল আহিছে দেই, বেয়া অহা নাই। এইযোৰ দেখিছেনে? এইখন হৈছে চাদৰখন, আৰু এইখিনি হৈছে তাৰ পতি, দেখিছেনে? পতিখিনি এইখিনি। এইযোৰ খুব মৰম লগা কাপোৰ হয়, গ্ৰে কালাৰ। আৰু সকলো মানুহকে এই কালাৰটোৱে ভাল দেখায়, মই ভাল দেখোঁ, সেইবাবে এইযোৰ। আৰু এইযোৰ লৈছিলোঁ, এইযোৰ মানে ওলায়ে আছে, মোবাইলটো অন কৰিলে এইযোৰকে ওলায়, তথাপিতো এইযোৰ লৈ থ'লোঁ। এইযোৰ আৰু এইযোৰ আছে, খোলাই নাই, দেখিছেনে? আপোনালোকৰ আগতে খুলিছোঁ, মানে ওপৰে চালোঁ বাৰু, কিন্তু মানে ভালকৈ খুলি মেলি চোৱাই হোৱা নাই। আৰু এইযোৰ মান দিবলৈ আনিছোঁ মই। এইযোৰ খুব ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু চব ফুলটো ইমান বেছি মৰম লাগিছে, দেখিছেনে? এইযোৰ মান দিবলৈ মই আনিছোঁ। এইযোৰ কাৰ বাবে আনিছোঁ সেইটো কৈ দিওঁ বাৰু দেই। এইযোৰ আনিছোঁ মই বাৰ কাৰণে, মানে মিষ্টাৰৰ বাৰ কাৰণে। এইযোৰ বহুত বেছি ভাল লাগিছে, ইয়াৰ ফুলটো দেখিছেনে? মোৰ ফুলটো দেখিয়ে লগে আৰু অহাৰ পিছত যেতিয়া খুলি চাইছোঁ, যেতিয়া ইমান ধুনীয়া মানে পালোঁ নহয়, মনটো বেছি ভাল লাগি গ'লগৈ, বহুত বেছি ভাল লাগি গ'ল। আৰু এইযোৰ দাম 705 টকামান আছিলে, দেখিছেনে? এইখিনি ছাইড পতিখিনি, আৰু বেছিকৈ খুলি নাথাকোঁ। ইয়াতে আছে ব্লাউজ পিচটো, দেখিছেনে? ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, মোৰ বহুত বেছি ভাল লাগিছে। আৰু এইযোৰ যেতিয়া ফাৰ্ষ্ট এইযোৰে কাপোৰ অৰ্ডাৰ দিছোঁ মই, মানে এইবাৰ বিহুত প্ৰথম বাৰ বাবে লৈছোঁ। তাৰ পিছতহে মই নিজৰ বাবে বজাৰ কৰিছোঁ। ফুলটো চাওক না, মোৰ ফুলটো মানে ইমানেই ধুনীয়া লাগিছে, কি ক'ম আৰু, পিন্ধিলে খুব বেছি ভাল লাগিব। আৰু এইযোৰ লৈছিলোঁ, এইযোৰ হৈছে মানে এইবাৰ গোটেই কালাৰখিনি পাৰ্পলেই হৈ গৈছে। এইবাৰ মানে এইটো কালাৰ মই মানে বিৰাট পচন্দ কৰিছোঁ, আৰু মানুহবোৰ পিন্ধা দেখিছোঁ, ধুনীয়া দেখিছোঁ। আৰু এইযোৰ পাৰ্পল কালাৰেই হয়। এইযোৰ মই গিফ্ট দিবৰ বাবে আনিছোঁ। এইযোৰ 702 টকা আছিলে, ইয়াৰ দামটো 702 টকা আছিলে। এইযোৰো মই মান দিবৰ বাবে আনিছোঁ। আৰু এইযোৰ চাওক, দেখিছেনে? বেছি খুলি নাথাকোঁ দেই, ইমান ধুনীয়াকৈ মানে
বান্ধি দিছে নহয় আৰু যেতিয়া মানে বেলেগক দিব লগা হ'ব ন সেইবাবে বেছি মই খুলি খালি বেয়া কৰি নিদিওঁ যিহেতু মান দিবলৈ আনিছোঁ আৰু লাষ্ট এযোৰ কাপোৰ আছে মানে বহুত অনলাইনতে কেইযোৰ ল'লোঁ চাওকচোন আপোনালোকে অনলাইনতে লৈছোঁ আৰু গোটেইকেইযোৰে ভাল লাগিছে মই ইয়াৰ ভিতৰত এযোৰ যে বেয়া আহিছে বা কিবা বুলি ক'ব নোৱাৰোঁ আটাইকেইযোৰ কাপোৰে বহুত ধুনীয়া আহিছে আৰু লাষ্ট এযোৰ হৈছে AC কটনৰ এইযোৰ আৰু বেছি খুলি খালি নেদেখাওঁ যিহেতু মান দিবলৈ আনিছোঁ ওপৰে আপোনালোকক দেখুৱাই দিলোঁ এইযোৰ চাওক আৰু এইযোৰ ইয়াৰ চাদৰ নে মেখেলা বাৰু এইখন আছে মেখেলা হয় ইয়াৰ ইমান ধুনীয়া লাগিছে চাওক না এইযোৰ হৈছে নেভি ব্লু হয় ব্লু কালাৰ এইযোৰ দেখিছেনে খুব ধুনীয়া লাগিছে এইযোৰ গোটেইকেইযোৰ কাপোৰে খুব বেছি ধুনীয়া আহিছে আৰু দামবোৰো মানে কাপোৰকেইযোৰ চাই দামখিনিও ভাল পালোঁ সেইবাবে অৰ্ডাৰ দিলোঁ গোটেইকেইযোৰ মোৰ প্ৰিয় মোৰ ভাল লাগিছে আপোনালোকৰ কোনযোৰ বেছি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আজি মোৰ কাপোৰৰ বজাৰ ইমানেই আছিল মানে অনলাইনত দিয়া কাপোৰৰ বজাৰ আৰু অফলাইনত গৈ যিখিনি বাকী থাকিল মানে ল'ৰা ছোৱালীয়ে হওক বা ভিনদেউহঁতলৈ হওক বা মানে মতা মানুহৰ যিখিনি বজাৰ আছে আমাৰ ঘৰৰ মানুহৰ সকলোখিনি অফলাইনতে কৰিম আৰু অনলাইনত মই সিমান বেছি ভাল দেখা নাই বস্তুখিনি মানে মতা মানুহৰ মই চাই আছোঁ এইকেইদিন সেইবাবে ভাবিছোঁ এদিন অফলাইনত গৈ ডিব্ৰুগড়ত কিনিমগৈ আপোনালোকক সেই ভিডিঅ'টো শ্বেয়াৰ কৰিম তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ বাবে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সকলো হাঁহি থাকক সুস্থ থাকক বাই বাই